হাই গাইছ, মই আজি বনাইছোঁ পিয়ালি পালেঙৰ লগত মাছ বিলাহী মাছৰ তৰকাৰী। প্ৰথমতে মই মাছখিনি বাচিলোঁ, বাচাৰ পাছত এতিয়া মই ধোৱাৰ পাছত মই এতিয়া এইটো চিঙিছোঁ, পিয়ালি পালেঙৰ শাকটো ছিঙিছোঁ। শাকটো ছিঙি পেলাই মই তাত এতিয়া ধুইছোঁ, ধুই তেল দিলোঁ। তেল দিয়াৰ পিছত এইখিনি এতিয়া মাছখিনি ফ্ৰাই কৰিম। এতিয়া মাছখিনি ফ্ৰাই হৈ আছে। ফ্ৰাই হৈ আছে, কৰিবলৈ দিছোঁ। এতিয়া মাছখিনি অকণমান লৰাই দিছোঁ মই। মাছখিনি এতিয়া ৰঙচুৱা হৈছে, এতিয়া মই নমাই দিছোঁ। তাৰপিছতে মই পিয়ালি পালেং দিছোঁ। এয়া মোৰ মৰিচা শাক আৰু আলু কাটি থোৱা আছে। এয়া মই ব্ৰেকফাষ্টৰ কাৰণে বনোৱা দাইলত দিয়া বইল আলুখিনি মই চব কাটি চব কাটাৰ পাছত এতিয়া মই তাতে মই এতিয়া পিঁয়াজখিনি তেলত দি ভাজি লৈছোঁ। তাৰপিছত মই এতিয়া তৰকাৰীত সাধাৰণতে মই পাঁচফোৰণটো দিলে ভাল হয়, তেতিয়া খাবলৈ টেষ্টটো বেছি হয়। মই এতিয়া পাঁচফোৰণ দিয়া হয়। এতিয়া মই বিলাহীখিনি কাটি ল'লোঁ। তাৰপিছত বইল কৰা আলুখিনি আছেই। তাৰপিছত বইল কৰা আলু, এয়া পিয়ালি পালেঙৰ শাকখিনি কাটি লৈছোঁ। তাৰপিছত মই পাঁচফোৰণ এড কৰিছোঁ। পাঁচফোৰণ এড কৰিলে মানে কি হয়, তৰকাৰীটোৰ টেষ্টটো ভাল হয় আৰু খাবলৈ ধুনীয়া হয়। এতিয়া মই বিলাহীখিনি দিছোঁ। লগতে মই নিমখ হালধিখিনিও দি দিছোঁ। এতিয়া নিমখ হালধি, তাৰপিছত বিলাহী দিয়াৰ পাছত অকণমান জহাৰ পিছত আপোনালোকে পিয়ালি পালেঙৰ শাকখিনি এড কৰি দিব। চবখিনি মানে বিলাহীখিনি এতিয়া বিলাহীখিনি এতিয়া হৈ গ'ল। এতিয়া মই পিয়ালি পালেঙৰ শাকখিনি দি দিলোঁ। আপোনাৰ ভিডিঅ'টো দিয়া নহ'লে সেইখিনি আৰু এতিয়া তাৰপিছত পিয়ালি পালেঙৰখিনি জহাৰ পিছত তাৰপিছত মই এতিয়া বইল কৰা আলুখিনি দি দিলোঁ। আপোনালোকে দেখিছে ধুনীয়াকৈ মই এতিয়া মানে দি দিছোঁ। ধুনীয়াকৈ খচিও দিছোঁ অকণমান ধুনীয়াকৈ তাত। এতিয়া আপোনালোকে তৰকাৰীত সাধাৰণতে গৰম পানী ইউজ কৰিব। মই গৰম পানী ইউজ কৰিছোঁ, তেতিয়া ভাল হয়, খাবলৈ ভাল হয়, টেষ্টটো ভাল হয়। আপোনালোকে গৰম পানী ইউজ কৰিব। এইখিনি এতিয়া উতলিবলৈ দিছোঁ। উতলটো আহিলে মই এতিয়া উতলটো আহি গৈছে। এতিয়া মই মাছখিনি দি দিছোঁ। মাছকেইটা দি দিছোঁ। মাছখিনি দি দিলোঁ। মাছখিনি দি দিয়াৰ পিছত ধুনীয়াকৈ উতলটো আহিছে, আপোনালোকে দেখিছে।
এতিয়া মোৰ তৰকাৰী ৰেডি হ'ল আৰু এতিয়া মই ৰেডি কৰি দিলোঁ ফাইনেলি